হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে কোচেছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই বহুত দিনৰ পাছত আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে এগ পাফ। একেবাৰে বেকাৰীৰ নিচিনা ঘৰতে আপোনালোকে বনাব পাৰিব। অলপ দীঘলীয়া হয় প্ৰচেছটো, কিন্তু তথাপিতো ঘৰত বনোৱা বস্তুৰ সোৱাদেই বেলেগ হয়, নহয় জানো? তেনেহ'লে আহকচোন ৰেচিপিটো চাই লওঁ। ইয়াৰ বাবে মই এনেকুৱা কাপেৰে ময়দা ল'ম 1.5 কাপ। এয়া ময়দা 1.5 কাপ লৈছোঁ আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু এতিয়া ৰিফাইন তেল দিছোঁ 4 চামুচ। এইখিনি মই এতিয়া হাতেৰে অকণমান মিক্স কৰি ল'ম আৰু তাৰ পাছত ঠাণ্ডা পানী দি আমি এইখিনি আটা মৰাৰ নিচিনাকৈ মঠি ল'ম। এইখিনি মঠোতে আপোনালোকে গৰম পানী কেতিয়াও ব্যৱহাৰ নকৰিব, ইয়াত ঠাণ্ডা পানীহে দৰকাৰ হয়। এইখিনি এতিয়া খুব ভালকৈ 5-10 মিনিটমান সময় মঠি থাকিব আৰু এয়া দেখিছেনে মোৰ এইখিনি মঠা হৈ গ'ল। এইখিনি এতিয়া মই প্ৰায় 15-20 মিনিটৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মই পাফৰ শ্বীটটোত সানিবৰ কাৰণে ক্ৰীমখিনি বনাই ল'ম। ইয়াৰ বাবে মই ময়দা যোনটো কাপেৰে জুখিছিলোঁ সেই কাপটোৱে লৈছোঁ মই। ইয়াত মই 1/4 কাপ ডালডা লৈছোঁ। এইখিনি মই অকণমান বনাই থৈছিলোঁ। দুদিনৰ আগতো আমি এগ পাফ বনাই খাইছিলোঁ, সেইটো কাৰণে তাৰেই অকণমান থাকি গৈছিলে আৰু ইয়াতে মই এতিয়া ডালদাখিনি দি এইখিনি ফেটি ল'ম। এইখিনি আপোনালোকে ফেটি এসপ্তাহমান থ'লেও বেয়া হৈ নাযায়, ফ্ৰিজত ৰাখি দিব পাৰিব, ইউজ কৰিব পৰা হৈ থাকে। এতিয়া মই এইখিনি হেণ্ড ব্লেণ্ডাৰ দি খুব ভালকৈ ফেটি ল'ম। প্ৰায় 5-10 মিনিটমান সময় ফেটিব লাগিব এইখিনি আৰু তেতিয়া আমাৰ কালাৰটো চেঞ্জ হৈ যাব ডালদাৰ। এনেকৈ ফেটি আপোনালোকে বিস্কুট বনাওঁতেও ইউজ কৰিব পাৰিব বাটাৰৰ সলনি। এয়া দেখিছেনে, এইখিনি ডালদাখিনি এতিয়া বগা হৈ গ'ল আৰু পুৰা ক্ৰীমি নিচিনা হৈ গ'ল। এইখিনি মোৰ ফেটা হৈ গ'ল। ইয়াত মই এতিয়া ময়দা 1 চামুচ মিক্স কৰিছোঁ আৰু এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। মই চামুচ এখনেৰে মিক্স কৰিলেও হ'ব এতিয়া। আৰু আপোনালোকৰ যদি হেণ্ড ব্লেণ্ডাৰ নাই তেনেহ'লে এডাল হুইক্স পাই কেক ফেটোতে যোনডাল ব্যৱহাৰ কৰে সেইডালে দিও ফেটিব পাৰিব আপোনালোকে, কিন্তু অকণমান হয়তো টাইমটো বেছি লাগিব পাৰে। ময়দাৰ ডোটো মই 20 মিনিট ঢাকি ৰখাৰ পাছত এতিয়া পাফৰ কাৰণে শ্বীটটো বনাই ল'ম। মই কিটচেন ফ্ল'ৰতে কৰিবলৈ সুবিধা পাওঁ, সেইটো কাৰণে ইয়াতে উলিয়াই লৈছোঁ। কিটচেন ফ্ল'ৰটো ভালকৈ চাফা কৰি লৈছিলোঁ। এতিয়া এইখিনি অকণমান সময় এনেকৈ মঠি ল'ম। এতিয়া মই ইয়াত অলপ ময়দা ছটিয়াই লৈছোঁ আৰু এই ডোটোৰ পৰা আমি এখন ডাঙৰ শ্বীট বনাই ল'ম। পাফৰ শ্বীটটোৰ কাৰণে গোলকৈ বেলিব নালাগে, অকণমান স্কুৱেৰ শ্বেপ হ'লে ভাল। এয়া ইমানটো ডাঠ কৰিব লাগিব আৰু ইয়াতে এতিয়া মই বনাই থোৱা ডালদাৰ ক্ৰীমখিনি ইয়াত সানি দিছোঁ। খুব ভালকৈ সানিব লাগিব, এইখিনি অকণমানো জেগা এৰিব নালাগিব। গোটেই শ্বীটখনতে মই সানি ল'লোঁ আৰু এতিয়া এনেকৈ মই দেখুওৱাৰ নিচিনাকৈ ফ'ল্ড কৰিব লাগিব। ছাইডৰ পৰা এনেকৈ মাজভাগলৈ আনিব লাগিব আৰু ইটো ছাইডৰ পৰা আনি আকৌ এনেকৈ দিব লাগিব। আৰু ইয়াতো এতিয়া ডালদাৰ অকণমান মিশ্ৰণ সানি দিব লাগিব। এতিয়া তলফালৰ পৰা আৰু ওপৰ ফালৰ পৰা এনেকৈ আনি এইটো বন্ধ কৰি দিব লাগিব আৰু ইয়াতো আকৌ ডালদাৰ মিশ্ৰণ সানি আকৌ এটা ফ'ল্ড কৰিব লাগিব। এতিয়া মই এখন প্লেটত ময়দা ছটিয়াই লৈছোঁ আৰু এই শ্বীটটো ইয়াতে ৰাখি মই ক্লিঞ্চ ফিল্ম ৰেপ দি এইটো প্লেটখন ৰেপ কৰি দিম। আপোনালোকে ফইল পেপাৰো ইউজ কৰিব পাৰে। এতিয়া এইটো মই ফ্ৰিজত ৰাখিম আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টা হৈ গ'ল আৰু এইটো মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এতিয়া মই এই শ্বীটটো আকৌ এবাৰ বেলি ল'ম। অকণমান ময়দা ছটিয়াই ল'ব লাগিব, নহ'লে লাগি ধৰে।
এতিয়া এইটো আকৌ বেলি ল'ব লাগিব স্কুৱাৰ শ্বেপতে। একেই আগতে বেলাৰ নিচিনাকৈ বেলিব লাগিব আৰু ইয়াতো আকৌ ডালদাৰ মিশ্ৰণটো লগাব লাগিব গোটেইখনতে খুব ভালকৈ, তেতিয়াহে আমাৰ পাফটো ফুলিব। আৰু আগৰ নিচিনাকৈ আকৌ ফল্ড কৰিব লাগিব, ইয়াতো ডালদা মিশ্ৰণটো সানিব লাগিব। মই অকণমান স্পীডত দেখুৱাই দিছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈ। অকণমান দীঘলীয়া হয় প্ৰচেছটো, মই আগতেই কৈছোঁ, কিন্তু তথাপিতো ঘৰত বনোৱা বস্তু বুলি ক'লে খাই ভাল লাগে আৰু বনাবলৈও ইমান কষ্ট নহয়, বহুত বেছি বস্তুও নালাগে। এতিয়া এইটো মই ৰেপ কৰি আকৌ আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখিম। আধা ঘণ্টাৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই আকৌ সেই একেই আগৰ প্ৰচেছেই বেলিব লাগিব স্কুৱাৰ শ্বেপত। অকণমান ময়দা ছটিয়াই ল'ব, নহ'লে লাগি ধৰিব। আৰু ইয়াত আকৌ ডালদাৰ মিশ্ৰণটো সানিব লাগিব খুব ভালকৈ। পাফ শ্বিটটোৰ এইটো লাষ্ট প্ৰচেছ, মানে আমি এইবাৰেই লাষ্টবাৰৰ কাৰণে আধা ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিম। ইয়াৰ পাছত আৰু ৰাখিব নালাগে, তাৰ পাছত আমাৰ পাফ শ্বিটখন ৰেডি হৈ যাব। এতিয়া মই ষ্টাফিংখিনি ৰেডি কৰিম। ইয়াত লৈছোঁ মই বিলাহী 2টা সৰু সৰুকৈ কাটি লৈছোঁ, ডাঙৰ পিঁয়াজ এটা স্লাইচ কৰি লৈছোঁ আৰু কণী 4-5টামান বইল কৰি লৈছিলোঁ আৰু এনেকৈ কাটি লৈছোঁ সৰু সৰু পিচ কৰি। কেৰাহীত 3 চামুচমান মিঠাতেল গৰম হ'বলৈ দিছিলোঁ আৰু ইয়াত এতিয়া মই গোটা জিৰা ফোৰণ দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ, এইখিনি অকণমান সময় ভাজি ল'ম মই। আদা নহৰু পেষ্ট দিছোঁ আধা চামুচ। এইখিনি ভাজোঁতে মই জুইটো মিডিয়ামৰ পৰা হাই কৰি ৰাখিছিলোঁ। এইখিনি মোৰ প্ৰায় ভজা হৈ গ'ল পিঁয়াজখিনি। এতিয়া ইয়াত বিলাহীখিনি দি দিছোঁ। এইখিনি এতিয়া অকণমান লৰাই লৈছোঁ আৰু ইয়াতে মই এতিয়া মছলা এড কৰিম। প্ৰথমতে মই হালধি দিছোঁ আধা চামুচমান, নিমখ দিছোঁ সোৱাদ অনুযায়ী আৰু ইয়াতে আধা চামুচকৈ জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলাৰ গুড়ি দিছোঁ আৰু ৰঙা জলকীয়াৰ গুড়ি দিছোঁ 1 চামুচ। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব ৰঙা জলকীয়াটো। আৰু আপোনালোকে ইয়াতে কেপচিকাম আৰু জলকীয়াও দিব পাৰে, মোৰ নাছিলে কাৰণে মই দিয়া নাই। চাট মছলাৰ গুড়ি দিছোঁ আধা চামুচ আৰু এইখিনি এতিয়া মই খুব ভালকৈ লৰাই লৈছোঁ। ইয়াতে মই এইখিনি সিজিবৰ কাৰণে পানী দিছোঁ অকণমান, প্ৰায় 3-4 চামুচমান হ'ব আৰু এইখিনি গলি যোৱালৈকে অলপ সিজাই ল'ম মই। লাষ্ট আধা ঘণ্টাৰ কাৰণে মই এইখিনি ৰাখি দিছিলোঁ ফ্ৰিজত আৰু এতিয়া মই এইখিনি উলিয়াই বেলি ল'ম। আধা ঘণ্টাকৈ মুঠতে 3বাৰ থ'ব লাগে, আপোনালোকে 4বাৰো থ'ব পাৰিব। মই 3বাৰ ৰাখিছোঁ আৰু 4বাৰতকৈ বেছি ৰাখিব নালাগে, নহ'লে পাফটো আমাৰ নুফুলিব। ইয়াত এতিয়া ময়দা অকণমান ছটিয়াই এইটো স্কুৱাৰ শ্বেপত বেলি ল'ম। এইখন বেলা হৈ গ'ল। এতিয়া মই ছাইডটো অকণমান কাটি লৈছোঁ সমানকৈ, গোটেইকেইটা ছাইড কাটি লৈছোঁ আৰু ইয়াত এতিয়া মাজত এনেকৈ দুভাগ কৰিছোঁ আৰু ইয়াতে 3 ভাগ কৰিছোঁ। মই এইফালে কেৰাহী এখনত ষ্টেণ্ডডাল পাতি প্ৰিহিট হ'বলৈ ৰাখি দিছোঁ। ইয়াৰ ভিতৰত এতিয়া বিলাহী, পিঁয়াজ বনাই থোৱা ষ্টাফিংটো দি দিছোঁ। বৰ বেছিকৈ দিব নালাগে, মই সৰু চামুচেৰে 2 চামুচ দিছোঁ আৰু এতিয়া ইয়াত বইল কৰি থোৱা কণীৰ এটা ফাল এনেকৈ উল্টাকৈ দি দিছোঁ আৰু এতিয়া এইটো বন্ধ কৰি দিম। এনেকৈ অকণমান হাতেৰে প্ৰেছ কৰি দিব, বৰ বেছি জোৰকৈ প্ৰেছ কৰিব নালাগে, নহ'লে ওলাই যাব। এয়া আৰু এখনত কৰি মই দেখুৱাই দিছোঁ কেনেকৈ দিব লাগে। এতিয়া মই এইখন অকণমান সৰু শ্বীট আছিলে, ইয়াত মই ডিজাইনটো অলপ বেলেগকৈ দিছোঁ। এইখন এনেকৈ দিব, অকণমান হাতেৰে মুখৰখিনি প্ৰেছ কৰি দিব যাতে এইটো খোল খাই নাযায়। 2টা ডিজাইন মই আপোনালোকক দেখুৱাই দিলোঁ। গোটেইখিনি মই এতিয়া এনেকৈ কৰি ল'ম। কেক টিন এটা লৈছোঁ মই আৰু ইয়াতে ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই ইয়াত এগ পাফ কেইটা দি দিছোঁ, বেছিকৈ দিয়া নাই, 3টাহে দিম কাৰণ এইটো ফুলিব যিহেতু।
আৰু এটা কণী মই ভাঙি লৈছিলোঁ ইয়াতে কণীৰ অকণমান মই ব্ৰাছ কৰি দিছোঁ তেতিয়া খুব ধুনীয়া ৰং এটা আহিব এতিয়া মই এইখিনি প্ৰিহিট কৰি থোৱা অভেন আৰু কেৰাহীত বেক কৰিম প্ৰায় 20 মিনিটৰ পৰা আধা ঘণ্টামান সময় লাগিব এয়া দেখিছেনে মোৰ এইখিনি ৰেডি হৈ গ'ল খুব ধুনীয়া ৰং এটাও আহিছে কেৰাহীত বনালে প্ৰায় আধা ঘণ্টামান সময় লাগে আৰু কুকাৰত বনালে 20 মিনিট মানতে হৈ যায় যেতিয়া অলপ ৰঙচুৱা ৰংটো আহিব তেতিয়া এইখিনি নমাই থব আপোনালোকে মোৰ এইখিনি ভিডিঅ' কৰি দেখুওৱা নহ'ল আৰু অভেনত বনালেও প্ৰায় 20ৰ পৰা 25 মিনিট মান সময় লাগে এয়া দেখিছেনে মোৰ পাফকেইটাৰ ৰংটো কিমান ধুনীয়া আহিছে আৰু খাবলৈও খুবেই টেষ্টি হয় আপোনালোকে ঘৰতে বনাই খাই চাব প্ৰচেছটো অকণমান দীঘলীয়া হয় কিন্তু বহুত বেছি বস্তুৰ প্ৰয়োজন নাই বা বৰ বেছি কষ্টও নহয় আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহলে লাইক আৰু কমেন্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে তেনেহলে আজিলৈ আহো ধন্যবাদ